মই আছোঁ বৰ্তমান মাজগাঁও বিহুবৰৰ এটা অংশ মাজগাঁৱত আছোঁ আৰু আমি জানিবলৈ বিচাৰিছোঁ যে এই সকল লোকে যিমানখিনি হয়তো সুবিধা পাব লাগিছিলে আজি পৰ্যন্ত দেখা পোৱা নাই যেহেতু সেইবাবে আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ আহক এওঁলোকৰ মুখেৰে আমি জানিবলৈ চেষ্টা কৰোঁ হয় নমস্কাৰ মোৰ নাম শ্ৰী উত্তম বৰা মই বিহুবৰ মাজগাঁৱৰ নিবাসী আৰু মাজগাঁৱত যিখিনি বানপীড়িত আছে সেইখিনি অতিকৈ কষ্টত ভুগি আছে বৰ্তমান আজিলৈকে আৰু মাজগাঁও অঞ্চলটোত প্ৰচাৰ নোহোৱাৰ বাবে আমাৰ মাজগাঁওবাসীয়ে বিশেষ সাহায্য পোৱাত ব্যস্ত হৈ পৰিছে সাহায্য পোৱাৰ বাবে গতিকেলৈ মই গোটেই অসমবাসী সকলো ৰিলিফ ফাণ্ড বিতৰণ কৰিছে তেখেতসকলক মই নমস্কাৰ জনাইছোঁ তেখেতসকলে যিখিনি বস্তু প্ৰদান কৰিছে আমাৰ বানপীড়িতসকললৈ যাতে আমাৰ মাজগাঁওখনলৈও এই বানপীড়িতসকলক তেখেতসকলে প্ৰদান কৰা বস্তুবিলাক মাজগাঁও ৰাইজে গ্ৰহণ কৰিবলৈ পায় বিশেষকৈ মাজগাঁওখন নেপালী খুঁটিৰ নিচেই কাষতে থকা এখন গাঁও ইয়াতো মানুহৰ বানৰ বহুতো কেঁচা ঘৰ বা কাঠ বাঁহেৰে সজোৱা ঘৰ ভাঙি বিধ্বস্ত হৈ গৈছে পানীৰ কবলত গতিকেলৈ আমাৰ গাঁওখনত আমাৰ এইটো প্ৰচাৰ নোহোৱাৰ বাবে আমি যিখিনি পাবলগীয়া বস্তু আছিলে সেই পাবলগীয়া বস্তুখিনিৰ পৰা ব্যৰ্থ হৈ পৰিছোঁ গতিকেলৈ সকলোকে মই সাদৰে নমস্কাৰ গ্ৰহণ কৰি এই বানপীড়িত ৰাজ্যলৈ বিশেষ সাহায্য প্ৰদান কৰিবৰ বাবে যেনেকৈ ভঙা ঘৰবিলাকলৈ টিন পাতে আদি কৰি ঘৰ সাজি দিয়া বা কাঠ বাঁহেৰে হ'লেও আপোনালোকে যিখিনি সহায় হয় তাৰোপৰি বাচন বৰ্তন যিখিনি কাপোৰ কানি সকলো উচি গ'ল গতিকেলৈ আপোনালোকে এইখিনি সাহায্য প্ৰদান কৰিবৰ বাবে মই বিশেষ এটা অনুৰোধ জনাইছোঁ আৰু এটা মই জানিব বিচাৰিছোঁ আপোনালোকে ৰেচন পানীৰ পৰা আদি কৰি চাউল দাইলৰ পৰা লৈ সেইখিনি বস্তু পাইছেনে বিশেষকৈ চাউল দাইলৰ ক্ষেত্ৰত অকণমান কমি হৈছে কিয়নো যিখিনি সেইবিলাক বস্তু আহে সেই চিধা নেপালী খুঁটিলৈ গুচি যায় কিয়নো তাত প্ৰচাৰ অলপ বেছি হোৱাৰ বাবে নেপালী খুঁটিলৈ যোৱাৰ বাবে আমি সেইখিনি বস্তুৰ পৰা আমি বঞ্চিত হৈ ধন্যবাদ বন্ধু এতিয়া কথা হ'ল কি ময়ো ইয়াৰ বাসিন্দা যিহেতু এতিয়া ক'বলৈ গ'লে অকল নেপালী খুঁটিখনেই বুলি নহয় ইয়াত আছে আমাৰ কেইবাখনো গাঁও সেই অঞ্চল পানী বুৰি মানে ধ্বংসী ৰূপ সৃষ্টি কৰা যেনেকৈ ধৰি লওক গীতি চাইড বুলি কয় ছিগনেল বস্তি তাৰপিছতে আপোনাৰ মাজগাঁও হ'ল প্ৰজাবস্তি হ'ল এই সকলোবিলাক অঞ্চল কিন্তু পানীত বুৰ গৈছে আৰু মানুহৰ মানে অৱস্থা খুবেই শোচনীয় হৈ পৰিছে সেইবাবে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ যাতে অকল নেপালী খুঁটি বুলি মই এগেইনষ্টত যোৱা নাই বা তেওঁলোকৰ বিপক্ষে ক'বলৈ যোৱা নাই কিন্তু নেপালী খুঁটি পাইছে যথেষ্ট পাওক আমিও ভাল পাওঁ কিন্তু তাৰ লগতে সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা বা আমাৰ মোৰ বন্ধু হয় সেইবাবে আমি এটা আপোনালোকলৈ অনুগ্ৰহ কৰিছোঁ যাতে বিহুবৰ মাজগাঁও প্ৰজাবস্তি গীতিচাদ নেপালী খুঁটি আৰু বাকী যিখিনি অঞ্চল আমাৰ ওচৰে পাজৰে আছে আপোনাৰ চন্তক নিচে কাষতে আছে প্ৰজাবস্তি আছে এই সকলোবিলাকলৈ যাতে আপোনালোকে সুবিধাখন আগবঢ়ায় এয়া আমাৰ মাজগাঁৱৰ মোৰ মাহীয়ে কিবা কয় নেকি শুনোচোন মাহী কি পাইছে কি লোকচান আছে কওক মোৰ ঘৰ দুৱাৰ ভাঙি চিঙি চব চব পথাৰৰ বস্তুবোৰ চব শেষ হৈ গ'ল আৰু ওলাই মন্দিৰ ওলাই বেংকৰ একাউণ্টটো হেৰালে কাপোৰটো নিশ্চত হ'ল আৰু আধাৰ কাৰ্ড পান কাৰ্ড সব শেষ হৈ গ'ল বাৰু মাহী এতিয়া কথা হ'ল কি আপোনালোকে আজি 15 দিনত ভৰি দিলে বানপানী তো আজি পৰ্যন্ত আপোনালোকে ঘৰত থাকিব পাৰিছে নে ক'ত আছে নোৱাৰিছে ন ক'ত আছে এতিয়া বৰ্তমান আলিতে আছে নে এই দেখিছে ৰাইজসকল আপোনালোকে নিশ্চয় ভাবক অলপ চিন্তা কৰক এইখন হ'ল বিহুবৰ মাজগাঁও আৰু এই ৰাস্তাৰ কাষতে আছে তম্বুতৰি আৰু মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই দেখিছে আপোনাৰ শিলৰ থাকি ওপৰতো এই মাজগাঁও বাসীয়ে এতিয়া বৰ্তমান পৰ্যন্ত তেওঁলোকে ইয়াতে আশ্ৰয় ল'বলগীয়া হৈছে আৰু দেখুৱাই আছোঁ আগলৈ আৰু আপোনালোকে দেখিছে এইফালেও আছে আমাৰ বাইদেউ কেইগৰাকীমান অলপ জানিবলৈ চেষ্টা কৰোঁ তেওঁলোকৰ মনৰ ভাৱ বাইদেউ আপোনালোকে কি পাইছে নাই পোৱা দুআষাৰ ক'ব বুলি আশা ৰাখিলোঁ খোৱা বোৱাৰ যোগাৰটো সকলোৱে ধৰিছে সেইবিলাকতো বাৰু পাই আছোঁ কিন্তু
বাকীবিলাক বস্তুহে টিংপাত ধৰক আপোনাৰ আৰু তিৰপাল এনেকুৱাবিলাক বস্তু অলপ কমি আছে আৰু বৰ্তমান চৰু কেৰাহী পুৱাইতো পাইছে কিন্তু নোপোৱাবিলাকতো নাই ন তেনেকৈ আমি বহুত ভুক্তভোগী হৈ আছোঁ আৰু বৰ্তমান এতিয়া ঘৰটোত থাকিবলৈ জেগা নাই থাকিবলৈ মানে চাফা কৰিবলৈ কোনো সুবিধা নাই ঘৰটো পলসত মানে হেৰি হৈ আছে তাৰ উপৰিও এতিয়া থাকিবলৈ মানে এনেকুৱা অসুবিধা হৈছে নহয় তিৰপাল এখনো পাবলৈ নাইকিয়া হৈছে এনেকুৱা গতি হৈছে মোৰ ফালৰ পৰা এয়াই ক'লোঁ আচ্ছা এতিয়া আৰু এটা কথা সুধিব বিচাৰিছোঁ আজি বানপানী হোৱা 15 দিন হ'ল হয় আজি 15 দিনত ভৰি দিছে হয় আজি পৰ্যন্ত আপোনালোকে ঘৰত আছে নে ক'ত আছে ঘৰত নাই আমি বৰ্তমান এতিয়া ৰাস্তাৰ কিনাৰতে শিলৰ ঠাক আছে শিলৰ ঠাকৰ ওপৰত আমি শিবিৰ বনাই থকা হৈছে আৰু ৰাস্তা কিনাৰত থকা হৈছে এই দেখিছে আপোনালোকে ৰাস্তা কাষতে এনেকুৱাকৈ আপোনাৰ তম্বু তৰি থাকিবলগীয়া হৈছে ৰাইজসকল এয়া মোৰ মাজগাঁৱৰ নৈ কাষতে আমাৰ ঘৰ আমাৰ গাঁওখনৰ সকলো প্ৰত্যেকৰে ঘৰ 60-70 ঘৰ মানুহ আছোঁ আমি প্ৰজাবস্তি আৰু ইয়াত প্ৰজাবস্তি আৰু মাজগাঁও মিলাই 120 ঘৰ মানেই হ'ব আৰু আমাৰ গাঁৱত 60 ঘৰমান আছোঁ মাজগাঁৱত প্ৰত্যেকৰে ঘৰে নাই নৈ কাষৰ দিখনৈয়ে সেইদিনা বানপানীয়ে গোটেইবিলাক গৰু ছাগলী জীৱ জন্তুকে আদি কৰি চব লৈ গুচি গ'ল কিতাপ পত্ৰ কাগজ কলম কোনোমতে মৃত্যুৰ মুখৰ পৰা আমি বাচি আহিছোঁ আৰু এতিয়া বৰ্তমান খোৱা বোৱা ব্যৱস্থা পাতিবিলাক সকলোৱে এপদকে দি আছে ইমানখিনি অসুবিধা হোৱাগৈ নাই খালি থাকিবলৈ আমাক বৰ্তমান এতিয়া ঘৰ এখন নাই ঘৰখন ঠিক কৰি দিব লাগে টিং পাতৰ পৰা আদি কৰি বাঁহ বেতেৰে কোনে কেনেকৈ কি সহায় কৰিব পাৰে আৰু আমাক অকণমান সহায় কৰিলে হ'ব মাজগাঁও প্ৰজাবস্তিবাসী এতিয়াতো এবাৰ যেনেকৈ বানপানী আহিলে অহাবাৰকৈও আহিব গতিকেলৈ নাৱৰ এখনো বনাই দিয়াৰ ব্যৱস্থা কৰি ল'ব লাগে চৰকাৰলৈ অনুৰোধ আৰু এয়া দেখিছে মাজগাঁওবাসীসকলে ইয়াতে আশ্ৰয় শিবিৰ পাতিছে আৰু তাৰে কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ এইবিলাক শিলৰ দমৰ ওপৰে যিবিলাক আপোনালোকে আশ্ৰয় শিবিৰ দেখিছে বিশেষকৈ তিৰপাল বা টেণ্ট লগাই আশ্ৰয় লৈছে এইসকল গোটেইসকল মাজগাঁওবাসীৰ লোক মোৰ ঘৰ এই মাজগাঁও ওচৰতে তো বেছি বেয়া লাগিছে এইটো কাৰণে মানে আমি দুখন গাঁও ওচৰা-ওচৰি এখন হ'ল নেপালী গাঁও নেপালী খুটি বুলি কয় আৰু এইখন হ'ল মাজগাঁৱৰ পৰা ঘাঁহ নিনিলেও নহ'বগৈ গৰুলৈ আমাৰ ইয়াত গৰু নগ'লেও তাত নহয় তাৰ গৰু ইয়ালৈ নাহিলেও নহয় অকল যে নেপালী মানুহৰ যে নেপালী খুটিটোত যে গৰু মৰিছে সেই কথাষাৰ নহয় আমাৰো এতিয়া গৰু মৰিলে ছাগলী মৰিলে গাহৰি মৰিলে হাঁহ মৰিলে কুকুৰা মৰিলে ঘৰ ভাঙিলে অকল নেপালী গাঁৱত ভঙা নহয় আমাৰো ভাঙিলে আৰু এই যিবিলাক কণ উঠি অহা ল'ৰা ছোৱালীবিলাকৰ ইহঁতৰতো কিতাপ পত্ৰ একো নাবাছিলে এইখিনি যাতে চৰকাৰে সুবিধা কৰি দিয়ে আমাৰ ঘৰ বাৰী সুবিধা কৰি দিয়ে ঘৰখন সেইটোৱে ধন্যবাদ ৰেচন পাইছোঁ যথেষ্ট ৰেচন পাইছোঁ আমাক ৰেচন আৰু নালাগে আমাক ঘৰহে লাগে ঘৰ বনাই দিয়ক